মোর প্রেম মোর কবিতা মোর প্রেম মোর কবিতা মোর প্রেম আজিৰ দিনটো অসমৰ বাবে এক গৌৰৱৰ দিন। আজিৰ দিনটোতে ভাৰতৰ সংগীত সম্ৰাট ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল। তেখেতে সংগীতৰ জৰিয়তে অসমক বিশ্বৰ মানচিত্ৰত উজ্বলাই তুলিছিল। 1926 চনৰ আজিৰ দিনটোতেই অসমৰ শদিয়াত জন্মগ্ৰহণ কৰিছিল সংগীত সম্ৰাট ডক্টৰ ভূপেন হাজৰিকাই। শিশু কালৰ পৰাই সংগীতৰ সৈতে জড়িত হৈ পৰিছিল তেওঁ। কালান্তৰত তেওঁৰ গীত, সুৰ আৰু কলাই অতিক্ৰম কৰিছিল সীমা, ভাষা, জাতি। ভূপেন হাজৰিকাই মানুহে মানুহৰ বাবেৰ দৰে গীতৰ জৰিয়তে মানৱতাৰ বাণী সমগ্ৰ বিশ্বলৈ বিয়পাইছিল। অসমীয়া, হিন্দী, বঙালী, ইংৰাজীৰ লগতে আন বহু ভাষাত গীত গাই বিশ্বৰ মঞ্চত উজ্বলাইছিল অসমক। সংগীতৰ লগতে অভিনেতা, কবি, সাহিত্যিক একেলগে বহুমুখী প্ৰতিভাৰ অধিকাৰী ভূপেন হাজৰিকাই লাভ কৰিছিল দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, পদ্মবিভূষণ, সাহিত্য অকাডেমী আদি সন্মান। মৃত্যুৰ পাছত তেওঁক ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰা হৈছিল। আজিৰ দিনটোত ৰাজ্যজুৰি নানা অনুষ্ঠানৰ জৰিয়তে স্মৰণ কৰা হৈছে তেওঁক। লগতে তেওঁৰ জন্মদিন উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে সংগীত, কবিতা আবৃত্তি, কুইজ, নাটকৰ লগতে আন বহু অনুষ্ঠান। ভূপেন হাজৰিকা কেৱল অসমৰ গৌৰৱ নহয়, তেওঁ আছিল বিশ্বজনীন শিল্পী। তেওঁৰ জন্মদিন আমাৰ বাবে গৌৰৱৰ দিন, অনুপ্ৰেৰণাৰ দিন।